মোৰ এটা বহুত ডাঙৰ সপোন আছিলে মানে মোৰ ইউটিউবত ভিডিঅ' বনাবা ভ্লগ বনাব বহুত সপোন মোৰ এতিয়া মানে ভিউজ এটাও নাই এটা লাইক এটা ভিউজ বনালেও কাম নাই এতিয়া মই তাকে ভাবিছোঁ কি কৰোঁ বনাবও ইচ্ছা বহুত মোৰ এইগিলা ধৈৰ্য ধৰ সদায় ধৈৰ্যৰ ফল সদায় মিঠা ধৈৰ্য ধৰি যা আগতে যাতে আৰু ভাল হয় সেই এইগিলা কৰি কাম নাই গম পাইছা নাই এইগিলা টাইম এনাই এইগিলা কাম নাযায় এইগিলা এখন কোনোবা কৰে নেকি এইগিলা খান বহুত ডাঙৰ সপোন এইটো মোৰ ইউটিউবত মই সেইটো বেয়া নাপাওঁ কিন্তু কথা লাগিলা টাইম লছৰ কামগিলা কাম নাই এইগিলা ব্লগ চলগ কিয় পাবি নেকি কচোন জীৱনটো নহয় ভাই মোৰ ফেমাছ হ'ব বহুত সপোন সেই কাম নাই এইগিলা তই যিগৰা কৰ আৰু কি ক'ম আৰু হেল্ল' এই মই ইয়াতে লগৰকেইটাৰ লগত আছোঁ যাই আছোঁ ৰা ঐ ভাই মই আহিলোঁ দে মোৰ এটা কাম আছে মানে মই আহিলোঁ দে ইজি কৈ গ'লে মাত্ৰ কথাটো এইগিলা ব্লগাৰ হ'ব কিবা হ'ব এইগিলা চাওঁ এইগিলা জীৱনত কাম নাই এইগিলা বস্তু মানে কি জীৱনত ধৰি লওঁ সি আজি কৰি আছে কালি পাৰব নেকি সি চলটো ফেমাছ হ'বাক লাগি বাপেকৰ কি আছে ফেমাছ হ'ব পাৰব নেকি সি কাম নাই এইগিলা জীৱনত চা ভাই ভাল কাম কৰিব ইচ্ছা কৰিছা যদি কিবা এটা ধুনীয়া কাম এটা বিচাৰ কিবা এটা কৰ এইগিলা ব্লগ চলগ কিবা কিবি এইগিলা কাম নাই এইগিলা লেভেন গো এইগিলা কাম নাই এইগিলা ব্লগ এইগিলা ইউটিউব আদি আছে কালি না জীৱনত যদি আগুৱাই যাব বিচাৰিছা মোৰ মতে বেলেগৰ কথা নুশুনাই ভাল নিজে তোমাৰ নিজৰ কাম কৰি যোৱা এদিন নহয় এদিন সফল হ'বায়ে তো বেলেগে তোমাক কেতিয়াও উৎসাহ নিদিয়ে ভাইহঁত ইমান ধুনীয়া জেগা মই এটা ভগে বনাই দিওঁ ৰ'ব চাবা এটা কথা কওঁ মই তোৰ ব্লগ বনা যি বনা কি বনাই থাক ভাই তই য'তে বনাই থাক কিন্তু এনেকৈ আমি তোক লগত এনেকৈ তই আমি যাই থাকিম ক'ৰবাত তই ব্লগ বনাই কিয় বনাই থাকিবি না কি ভাল ৰাহুল ভাই কিয় কৈছিলি ৰাইট এনেকৈ যদি কৰি থাকোঁ আমাৰ আমি কি কৰিম তই যি কৰা কৰ ভাই তই আজিৰ পৰা আৰু সেই কৰিবি আৰু ব্লগ বনা যদি তই ব্লগ বনাব যাবি আজি আৰু কি ক'ম আৰু তই সেইটো বুজি ল'বি নিজে বুজি ল'বি ভাই তহঁতে ভাই মোক নিজে কৈ দিলি আজি তহঁতক ইমান মাছ নহয় সেইটো কথা নহয় ভাই চব শুন মই এটা কথা শুন তই যে তই ব্লগ বনা কিবা বনা আমি ৰাস্তা দি যাই দেখিম 60টামান ছোৱালী দেখা পাম সন্মানৰ কথা আছে কিছুমান এইগিলা ইউটিউবত দেখাব চবেই লাষ্টমান কথা তুমি যিগৰা কৰা ভাই আমাৰ লগত কোনো মি নাই তোমালোকে এনে কৰিব তুমি যাবা নাই এতিয়া বলা বাদ দিয়া বাদ দি গেলা কথা যিনি যি কৰে কৰি থাক ভাই আমাৰ বল আমি এতিয়া বৰ্তমান যাব লগা আছে না তাকে যাবি না এতিয়া বাদ দি কথা বাদ দি আৰু এই কথা এই খানা বেহির চাউল 100 কে হয়েছিল কাস্টমার ই হয়ে গেল রে খুব বেয়া কৰিছিলো এইবাৰ কি হচ্ছে মই বহুত বেয়া কৈছিলোঁ নেকি বেয়াই পাইছি আৰু আজি ডাঙৰ মানুহ হৈ গেল কেলা কি হ'ল বে ল'ৰানো কেনে হ'ল বে কাস্টমার চা না চা ভাই আমি বৰ বেয়া খাব এতিয়া সি বিষয়ে ক'লোঁ দেচোন বেয়াকৈ তথাপিতো আৰু উপায় নাই আমি মাতাটোৱে ভাল হ'ব নেকি আগতে কি কয় চাই লওঁ সেইটোৱে ভাল ব'ল তাক একবাৰ খবৰে লৈ আহোঁ নেকি এইটোৱে ভাল হ'ব গেলিতো আৰু কিবা কয় আৰু ভগৱানে জানে আৰু দেই এবাৰ যাৱে নেকি একবাৰ ভাই শুন যদি আৰু কিবা বেয়াকৈ কয় এই ক'লে ক'ব তথাপিতো অলপ বহুত বেয়া হৈছে দে আৰু যোগা বাদ দেখা যায় ৰাস্তানে ব'ল একো খবৰ লৈ আহোঁ আৰু যি হ'ব আৰু বাকী দেখা যাব পিছৰ তুমি বহুত ডাঙৰ চেলিব্ৰিটি এটা হৈ গ'লা বেয়া পালা নেকি সিদিনা কথাটোত
বেয়া পোৱা মানে তোমালোকে সেনেকৈ ক'ব নালাগিছিল মোৰ একদম বহুত লাগি গৈছে তোমালোকে যেনেকৈ কৈছা সেনেকুৱা নহয় ন মানে তেতিয়া বুজি পোৱা নাছিল মাইণ্ডটো চেঞ্জ হোৱা নাছিলে আৰু এতিয়া আৰু কিবা কিবি হৈ গ'ল আৰু মানুহ কোনোদিনো দাম দিব নালাগে মানুহক সদায় উৎসাহিত কৰি তুলিব লাগে তোমালোকে যেনেকৈ কৈছা মই দান কৰি গৈছিলোঁ সেইটোৱেও মই নিজৰ মোৰ ফ'কাছত মই এম ৰাখিছিলোঁ বাবে মই আজি এখিনি হ'বলৈ সক্ষম একো নাই লগৰ মাজত থাকিলে একো নাই তোমালোকে মোক মোৰ লগত সদায় আছে আৰু মই তোমালোকক একো বেয়া পোৱা নাই তোমালোকে যি হ'ল হ'ল আৰু এইবিলাক বেয়া চেয়া নাপাবা কোনো বেয়া নাপাবা এতিয়া কিবা এটা খুৱাবা নে কি খোৱাৰ আগত তোমালোকক মই কেইটামান কথা কওঁ যে মানুহক কোনোদিনো দাম দিব নালাগে আৰু তোমালোকক সন্মান কৰিব একো নহয় হ'বই তোমালোকে টেনশ্যন নল'বা ব'লা কিবা এটা খাই আহোঁ আমি কি খাবা বস্তু বেয়া বস্তু কি কৰি অলপ ভাল বস্তু আমি